গৌৰৱ গগৈক আঁতৰাই ৰকিবুল হুছেইনক পাতিব লাগে এপিচিচিৰ সভাপতি। কংগ্ৰেছত এতিয়া সংখ্যালঘু বিধায়কৰ সংখ্যাই বেছি। তেনেস্থলত ৰকিবুল হুছেইনকহে দলৰ সভাপতি পাতিব লাগে। গৌৰৱ গগৈয়ে একো কৰিব নোৱাৰিলে। সংখ্যালঘু নেতা এজন কংগ্ৰেছৰ সভাপতি কিয় হ'ব নোৱাৰে? গৌৰৱ গগৈৰ কাম নাই। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত এইবাৰ কংগ্ৰেছৰ নামেই নাই। কোনোপধ্যেই জয়ী নহয় কংগ্ৰেছৰ প্ৰাৰ্থী। উপ নিৰ্বাচনত নগাঁৱত মূল যুঁজ AIDF আৰু বিজেপিৰ মাজতেই হ'ব। গৌৰৱ গগৈক আঁতৰাব লাগে অসম কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা। তাৰ পৰিৱৰ্তে এগৰাকী সংখ্যালঘু লোকক দিব লাগে এপিচিচিৰ সভাপতিৰ দায়িত্ব। তাৰ বাবে ঠিক হ'ব ৰকিবুল হুছেইন। কংগ্ৰেছত এতিয়া সংখ্যালঘু বিধায়কৰ সংখ্যাই বেছি। তেনেস্থলত ৰকিবুল হুছেইনকহে দলৰ সভাপতি পাতিব লাগে। গৌৰৱ গগৈয়ে আজিলৈকে কিনো কৰিব পাৰিলে? একো কৰিব নোৱাৰিলে গৌৰৱ গগৈয়ে। সংখ্যালঘু নেতা এজন কংগ্ৰেছৰ সভাপতি কিয় হ'ব নোৱাৰে? এইবাৰ কংগ্ৰেছক ৰকিবুলক এপিচিচিৰ সভাপতি পতাৰ দাবী কৰিলে মৌলানা বদৰুদ্দিন আজমলে। বিভিন্ন ভাষাৰে গৌৰৱ গগৈক সমালোচনা কৰিলে মৌলানা বদৰুদ্দিন আজমলে। ইফালে লোকসভাৰ উপ নিৰ্বাচনলৈ সাজু হৈ উঠিছে AIDF। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত এইবাৰ কংগ্ৰেছ কোনোপধ্যেই জয়ী নহয় বুলি মন্তব্য বদৰুদ্দিন আজমলৰ। উপ নিৰ্বাচনত নগাঁৱত মূল যুঁজ কংগ্ৰেছৰ সৈতে নহয়, AIDF আৰু বিজেপিৰ মাজতে এইবাৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মন্তব্য আগবঢ়ালে বদৰুদ্দিন আজমলে। মানুহ বেয়া পাব গৌৰৱ গগৈক চেঞ্জ কৰি ৰকিবুল হুছেইন সাহেবকো আসাম কংগ্ৰেছৰ প্ৰেচিডেণ্ট বনাই দিব লাগে। কিন্তু এইবাৰ যে ইলেকশ্যন ৰিজাল্ট ৰিফ্লেক্ট হৈছে, ৰকিবুল হুছেইন সাহেবৰ মেহনত আছে। মুছলিম এৰিয়াত টিকেট দিছে, মুছলিম এৰিয়াত জিকাই আনিছে, আৰু গগৈ একো পৰা নাই। গৌৰৱ বিফল হৈছে, এইটো সফল হৈছে। ৰকিবুল সাহেবক দি দিওঁ। মুছলমান হ'ব নোৱাৰে নেকি? আগতে হৈছে, কি হ'ল ৰকিবুল সাহেব? থেংক ইউ নকওঁ, মানুহে বেয়া পাব গৌৰৱ গগৈক চেঞ্জ কৰি ৰকিবুল হুছেইন সাহেবকো আসাম কংগ্ৰেছৰ প্ৰেচিডেণ্ট বনাই দিব লাগে।